মৰমৰ বন্ধু-বান্ধৱীসকল শিক্ষামূলক বাৰ্তা চেনেলত আপোনালোক সকলোকে স্বাগতম। লৈ আহিছো এটা ৰিজাল্ট আপডেট যেটো প্ৰকাশ পাইছে এপিএসসিৰ ফালৰ পৰা। পদৰ নাম হৈছে এসিস্ট্যান্ট আৰ্কিটেক্ট আন্ডাৰ পাব্লিক ৱৰ্ক ডিপাৰ্টমেন্টৰ 4 আগষ্ট তাৰিখে ইন্টাৰভিউ লোৱা হৈছিল। তো ইয়াৰ ৰিজাল্টটো প্ৰকাশ পাইছে। আহক সবিশেষ চাও আজিৰ এই ভিডিঅ'টোত। যদি আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। ৰিজাল্টটো প্ৰকাশ পাইছে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা। পদৰ নাম হৈছে এসিস্ট্যান্ট আৰ্কিটেক্ট আন্ডাৰ পাব্লিক ৱৰ্কছ বিল্ডিং এণ্ড এনএচ ডিপাৰ্টমেন্ট। ইন্টাৰভিউটো অনুষ্ঠিত হৈছিল 4 আগষ্ট 2021 তাৰিখে। was assisted by expert advisors deputed by the government. The commission completed the process of selection and recommended the following candidates for the said post in order of merit. Name of the candidate হৈছে জিতাবেন কছাৰী, প্লাবিতা শৰ্মা, অনিৰ্বাণ জ্যোতি বৰুৱা, স্বাস্তি শইকীয়া, হিৰক জ্যোতি বৰবৰুৱা, মৃণাল ফুলকোঁৱৰ, জয়ন্ত চেতিয়া, লানি দত্ত, তন্ময় সৰকাৰ, সাবৰিন জাহান। তো আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে সাবস্ক্ৰাইব কৰি থব মোৰ এই চেনেলটো। ধন্যবাদ।